Hello everyone, kumrusadung moi neti blogole apnalokor hokoloke স্বাগতম জনাইছো আৰু আশা কৰো সকলো ভালে আছে। আজি ভাবিছো মই ভেজ থালি এটা বনাম আৰু আজি মই ভিডিও কিনি গুটে বাৰি পৰা আৰম্ভ কৰিছো কাৰণ মই এতিয়া বাৰি পৰা ফুলকবি চিঙিম। চাওচোন ইমান ধুনীয়া হৈছে ফুলকবি। তো এইখিনি এটা চিঙি লওঁ আৰু এটা কৰি দেখুৱাই আছে আজি মই কেনেদৰে আজি দিনটো মই ভাত পানী বনাম। মতে ভাবিছো জিলিমিলি শাক ভাজি এটা কৰিম বুলি তাৰ পৰা জুনুক জিলিমিলি শাক বুটলি লওঁ। শাক বুটলি লওঁ কেইটামান চাওচোন আলুবাৰী মাজে মাজে কেইটামান আছে সেইখিনি এটা কৰি বুটলি লওঁ। ফুল ফুলিব ধৰিছে আৰু শাকখিনি বিৰাট ধুনীয়া হৈ আছে কিন্তু কুমলীয়া গোটেইকেইটা। এইফালে সালাডৰ বাবে মূলা দুটামান উঘালি লওঁ। চাওকচোন নিজৰ বাৰী থকা কাৰণে একো টেনশ্যন নাই, যেতিয়া যি মন যায় এতিয়া উঘালি লৈ খাব পাৰি। মূলা দুটা লৈ গৈছোঁ। দালি অকণমান তিয়াই থ'ম আধা ঘণ্টামান। ইমান ধুনীয়া কবিকেইটা সঁচাই বহুত ভাল লাগি গৈছে। নিজৰ ঘৰৰ বাৰী এনেকৈ এটা কষ্ট কৰাৰ পাছত খাব পালে আৰু কি লাগে আৰু পুৰা অৰ্গেনিক, একো মেডিচিন দিয়া নহয়। চাওকচোন ইমান ধুনীয়া। ঠাৰিখিনি দি দিওঁ, ইমান কোমলীয়া এনেকৈ ফালি দিছোঁ। ৰঙা গুটি আলু এইখিনি মই চাৰিফাল কৰি দিছোঁ। শাকখিনিকো এনেকৈ ধুনীয়াকৈ লৈ লৈছোঁ আৰু এতিয়া সৰুকৈ কাটি দিওঁ। এনেকৈ সৰুকৈ কাটি খাই বেছি ভাল লাগে, ভাজি কৰি বইল কৰি খাই ভাল লাগে। কেৰাহীত তেল গৰম হৈছেগৈ আৰু মই আৰু অকণমান মটৰ কাটি দিছোঁ, মটৰো লগাই দিছোঁ কেইটামান, কাৰণ কবিৰ লগত এই মটৰ খাই ভাল লাগে। বেটাহঁতে মানে মটৰ খাই খুব ভাল পায়, তো অকণমান মটৰো দি দিছোঁ লগতে। তেল গৰম হ'লেই মোৰ পাঁচফোৰণ দিছোঁ আৰু দি দিছোঁ শুকান জলকীয়া, দি দিছোঁ পিঁয়াজ অলপমান। এইখিনি মছলাটো ভাজি লওঁ। হালধি দি দিছোঁ, নিমখ, লগে দি দিছোঁ দালিখিনিকো। অকণমান এনেদৰে ভাজিব দি লওঁ। জিৰা অকণমান দি দিছোঁ। লগে লগে দি দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া। পিঁয়াজখিনি অকণমান ৰঙচুকৈ ভাজি লওঁ। এইফালে দালিখিনিকো চাওঁ। দালিখিনি পানী দি দিওঁ। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া এইফালে মটৰখিনিকো দি দিওঁ, কবি মটৰ। ঢালিছোঁ হালধি, সোৱাদ অনুসৰি নিমখ, গুটি আলুখিনি মই অলপ বেলেগ ধৰণৰ ভাজিম বুলি ভাবিছোঁ। তাৰ বাবে মই এতিয়া আলুখিনি ইয়াত মই অকণমান কৰ্ণফ্ল'ৰ মিক্স কৰি দিছোঁ। দিলোঁ কৰ্ণফ্ল'ৰ, এইফালে দিছোঁ হালধি আৰু এইফালে দিছোঁ নিমখ, আৰু ইয়াত মই জিৰা পাউডাৰ আধা চামুচহে দিছোঁ মাত্ৰ, আৰু শুকান জলকীয়া চিলি ফ্লেক্স দি দিছোঁ। আৰু কালাৰৰ বাবে ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ।
আৰু ইয়াত জালুক অকণমানি দি দিছোঁ, সানি ল'ম ভালদৰে। ইয়াত মই ৰিফাইন দিছোঁ, মিঠাতেল দিলে ভাজিব নালাগে, ৰিফাইনেৰে ভাজিছোঁ। এয়া দি দিছোঁ আলুখিনি। কবি ভাজিখিনি হৈয়ে গ'ল, এতিয়া উলিয়াই লওঁ। আৰু ইমান তেল ওলাই আহিছেগৈ। ইমান ধুনীয়া হৈছে কবি ভাজিখিনি। ইয়াত মই আৰু তেল নিদিওঁ, ইমানকণ তেলতে মই এতিয়া প্ৰথমতে দি দিম জিৰা। আৰু ইয়াত দি দিছোঁ শুকান জলকীয়া দুটামান, কুমিলি শাক, উলিয়াই লওঁ। ইয়াত পিটিকা বনোৱাৰ বাবে কুকাৰত পানী পাতি দিছোঁ। তাৰ বাবে এইফালে আলুখিনি এনেদৰে 4ফাল কৰি দিছোঁ, কাৰণ সিজিবও পাৰে। আৰু এইফালে মই মটৰো বইল কৰি দিছোঁ লগতে। মটৰৰ বাকলিখিনি আঁতৰাই নিদিওঁ। চাওঁ অকণমানি হৈ থাকিলেগে, চাওঁ পেটত লাগিয়ে ধৰিলেগে। এয়া হৈ গ'ল মোৰ জিলিমিলি শাকৰ ভাজি। চাওকচোন ইমান ধুনীয়া হৈছে। এয়া তিলৰ চাটনি বনাবৰ বাবে তিল অকণমান ভাজি লওঁ। এয়া উলিয়াই লওঁ বইল কৰা আলু, মটৰ আৰু লগতে মই গাজৰ দুটামানো দি দিছিলোঁ। আৰু এতিয়া আলুখিনি উলিয়াই লওঁ। এয়া এতিয়া আলুখিনি ঠাণ্ডা হ'বৰ বাবে এতিয়া মই এনেদৰে মেছ কৰি থৈ দিম। এইটো অলপ দেৰি ঠাণ্ডা কৰি ৰাখি ল'ম এনেকৈ। এইটো ঠাণ্ডা কৰি থৈ দিম। গোটেইকেইটা নকৰোঁ, অকণমান অকণমান কৰিম, কাৰণ ইমানখিনি বস্তু হৈ গ'ল। অকণমান অকণমান কৰি লওঁ গোটেইখিনি। মূলা, তিয়হ আৰু গাজৰ আৰু এতিয়া পিঁয়াজখিনিকো ধুনীয়াকৈ গোল গোলকৈ কাটি দিওঁ। ইমান ধুনীয়া লাগিছে গোটেই, চাওকচোন প্লেটখিনি। আৰু এইফালে কাটি দিছোঁ মান ধনিয়া। আৰু কেঁচা জলকীয়া কেইটামানো কাটি দিছোঁ। আলু পিটিকা, এই শুকান জলকীয়া,
এই ভাজি দিছিলোঁ ইয়াত তেলখিনি আগে দি দিছোঁ ইয়াত নিমখ এইখিনি ধুনীয়াকৈ সানি ল'ম ফাৰ্ষ্টত আৰু ইয়াত লৈ লৈছোঁ পিঁয়াজ হাতেদি লৈ লৈছোঁ এইটো থৈ এয়া হৈ গ'ল শুকান জলকীয়া আৰু আলু পিটিকা আৰু এতিয়া আৰু এটা পিটিকা বনাওঁ আলু এফালে লৈছোঁ তিলটো অলপ সৰহকৈ লৈ লৈছোঁ আৰু ইয়াত মই শুকান জলকীয়া দি দিছোঁ ইয়াতো মই তেলত ভাজি কৰি মিক্সিত গুড়ি কৰি থৈ দিছিলোঁ আৰু পিঁয়াজ আৰু এইফালে দি দিছোঁ মান ধনিয়া গাজৰ আৰু মটৰৰ চাটনি গাজৰখিনি এনেকৈ পিটিকি দিছোঁ ইয়াত একেবাৰে পিঁয়াজখিনি দি দিছোঁ আৰু একেবাৰে শেষত এয়া চালাডখিনিকো সানি লওঁ নিমখ অকণমান দি লৈ মেলি এয়া চাওকচোন ইমান ধুনীয়া আছে কালাৰটো শুকান ড্ৰাইকৈ বনাম এয়া তিল চাটনি দিছোঁ আৰু এইফালে ড্ৰাই জেলি এইফালে নিমখ এয়া হ'ল ড্ৰাই চাটনি এটা আজিৰ থালিখিনি মই কলপাত এখিলাত কৰিছোঁ এইফালে ভাতখিনি ওলাই দিলোঁ আৰু গোটেই পিটিকাখিনি এটা এটা কৰি ধুনীয়াকৈ কাঁহীত উলিয়াই লওঁ আৰু এইফালে ফুলকবি মটৰ ভাজি আৰু এইফালে দিলোঁ গুটি আলুৰ ভাজি আৰু এইফালে জিলিমিলি শাকৰ ভাজি আৰু এইফালে মটৰ আৰু গাজৰৰ পিটিকা আৰু এইফালে ওপৰত দি দিছোঁ চালাডখিনি আৰু এইফালে শুকান তিল চাটনিটোকো দি দিছোঁ আৰু এয়া ফাইনেলি ৰেডি আজি মোৰ ভেজ থালি ইমান ধুনীয়া হৈছে চাওকচোন কালাৰফুল লাগিছে আৰু এইফালে দালিখিনি ইফালে চালাড ভাজি এয়া চাওকচোন ইমান ধুনীয়া লাগিছে গোটেইকেইটা চাই একেলগে এয়া ফাইনেলি ৰেডি মোৰ ভেজ থালি আৰু এতিয়া মই খাই চাম কেনেকুৱা হৈছে গোটেই টেষ্ট কৰি এটা এটা কৰি দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে আজি টেষ্টখিনি এতিয়া কোনফালৰ পৰা আৰম্ভ কৰিম একো ধৰিব পৰা নাই এয়া ছাইড কৰি লওঁ আলু পিটিকাই দি প্ৰথম আৰম্ভ কৰি লওঁ এয়া আলু পিটিকাই দি আলু পিটিকা ইমান ধুনীয়া হৈছে খাবলৈ বঢ়িয়া হৈছে খাই এতিয়া এইফালে ফুলকবি লগত খাই চাওঁ
সঁচাই বহুত ভাল লাগিছে খাবলৈ পোলাওটো ভাল পাইছোঁ পোলাওটো গৰমে গৰমে খোৱালে চাই ক্ৰিস্পি হ'লহেঁতেন কিন্তু এতিয়া অকণমান ঠাণ্ডাৰ কাৰণে ক্ৰিস্পিটো গুচি গ'ল তথাপিতো আপোনালোকে এনেকৈ একদম গৰমে গৰমে ভাজি খালে ভাল লাগিব এইটো এইফালে তিলৰ লগত আলু পিটিকা বহুত ভাল হৈছে এফালে ৰৈছে চাটনিটো তিলৰ চাটনি এইফালে চালাড ইমান জ্বলা আছে চালাডটো এয়া মটৰ গাজৰ ইমান ধুনীয়া হৈছে খাবলৈ এই বইলটো বেছি ভাল হৈছে চবতকৈ খাই ভাল দালি লগাই চাওঁ এই খুতুৰা শাক সঁচাই কৈছে গোটেইকেইটা যিমান ভাল লাগিছে খাই আৰু যদি মোৰ ভিডিঅ'খিনি চাই যদি ভাল লাগিলে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু এতিয়া মই গোটেইখিনি ভালদৰে খাই ল'ম